হেল্ল' দোস্ত, গুড মৰ্ণিং সকলোকে। ইউটিউব চেনেল। কালি মই টিপাল এখন পাইছিলোঁ বালিখিনি থাকিম বুলি, বৰষুণ দিছে বুলি। এয়া গোটেই কুকুৰে খচি এদাই কৰি দিলে গাইছ। আজি ফিনিচিং মাৰিব লাগিব। এইডোখৰ বাকী আছে, ইফালে জুম কৰি দেখাইছোঁ, এইডোখৰ বাকী আছে। ইফালেখিনি হৈ গ'লে পিছফালে এইখিনি আছে। এইবিলাক শিলগুটি খতম হৈ গ'ল, বস্তাটো খতম কৰি দিলে। অৰুণাচলৰ মানুহৰ ঘৰ সেইফালে, আমি সেইটো ৰুমত থাকোঁ। গোটেই চাৰিওফালে দেখাইছোঁ দেই। বতৰটো পুৰা ডাৱৰীয়া কৰিছে। ইফালে পৰ্বত পাহাৰ আছে, এইবিলাক কি ধুনীয়া দেখিছে। মোৰ বসন্তীখনি ইয়াতে থৈছোঁ। মানে আৰু দেই, চিচিটিভি লাগি আছে। এইটো হৈছে অৰুণাচলৰ সৰু গলি ৰাস্তা। দেখাইছোঁ, এইফালে আছে দেৱালখন এখন। মধুৰিআম গছ, তামোল গছ। এতিয়া আমি লাহে লাহে লাগিম, এতিয়া ফিনিচিং মাৰিব লাগে। বালিয়ে খচি এদাই কৰি দিলে, মাথাই বেয়া কৰি দিলে। কুকুৰে খালি এইকেইটা কাম কৰোঁ, এইকেইটা ফালি চিলি এদাই কৰি দিলে। এইকেইটা কাম হ'ব। গুৰি লগত ধুনীয়াকৈ চালিছে দেই। ফুলৰ টাব দেখাই দিছে দেই গাইছ, ফুলৰ টাব কি ধুনীয়া। ধুনীয়া ফুলৰ টাব, হালধীয়া গোলাপ। ইয়াতে আমি আৰু ইয়াত ভাত চাত খাওঁ। তাতে ঘৰটো দেখাইছোঁ, পিছফালে বিলাক বাকী আছে ফিনিচিং বাকী আছে। মাৰি শেষ কৰি দিব আজি। এখন, দুখন, তিনিখন, 8খন আছে। দেখাইছিলে লাইনটো এনেই মছলা হৈ গ'ল। এইটো কঁঠাল, ইফালে এটা আছে কঁঠাল ধৰি এনে গোমধান বেলেগৰ বাৰী। হৈ যাব, শেষ কৰি দিছোঁ ভিডিঅ'টো। শেষলৈকে চাব, কমেণ্টত লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।